আমাৰ অসমীয়াবোৰৰ মানে ইমান বেয়া পৰিস্থিতি আহি গৈছে মানে ভাবি চাওকচোন। এইফালে নাগালেণ্ডে আমাক পানী এৰি এৰি মাৰক, এইফালে অৰুণাচলৰ মানুহ আমাক গুলিয়াই মাৰক, এইফালে মেঘালয়ৰ মানুহে আমাক মাৰক, মানে চাৰিও পিনি মানে অসমীয়া মানে মাৰে খাই আছে। কিন্তু আমাৰ অসমৰ মাননীয় CM ছাৰে এতিয়া ভাল সিদ্ধান্ত ল'ব পাৰিছেনে? ল'ব পাৰিছে নেকি? মোক কিবা এনেকুৱা লাগে আমাৰ অসমীয়া এতিয়ালৈকে আজাদ পোৱাই নাই, গম পাইছেনে? বেলেগ ষ্টাইলৰ মানুহবোৰে অসম বুলি ক'লে, অসমীয়া বুলি ক'লে মানে মাৰিবই ধৰে মানে। ভাবিকচোন, আমি আজাদ পাইছোঁ নে এতিয়ালৈকে? পোৱা নাই। কিন্তু আমাৰ অসম চৰকাৰে ভাল এটা সিদ্ধান্ত লৈছে। আমাৰ অসম চৰকাৰ থিংকিং কি জানে? অকল সাধাৰণ মানুহ উচ্ছেদ কৰক, অৰণ্য উচ্ছেদ কৰক, সেইবোৰৰ মানে আমাৰ মাননীয় অসমৰ CM ছাৰ থিংকিং। বাকী সাধাৰণ মানুহ মৰি যাক, অসমীয়া মানুহ মৰি যাক, আমাৰ MLA মন্ত্ৰীয়ে বাচি থাকিলে হ'ল, গম পাইছে? কিন্তু আমাৰ মাননীয় CM ছাৰে মানে ভাল এটা সিদ্ধান্ত ল'ব পৰা নাই। আজি এইকাৰণে অসমীয়া বেয়া পৰিস্থিতিত যাই আছে। আৰু বেছি নহয় আপোনালোকে, আৰু যাব নোৱাৰে আপুনি ক'ব। টুৰিষ্ট হিচাপত আপোনালোকে ক'তো ফুৰিব যাব নোৱাৰে। কিয় কাৰণে জানে? একমাত্ৰ মাননীয় অসমৰ CM ছাৰৰ কাৰণে। আমাৰ মাননীয় অসমৰ CM ছাৰ যদি ষ্টিক হ'লে হয়, আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে যে ভামৰে চব ৰাজ্যত যাই ঘূৰি আহিব পাৰিলে হয়। অসম চৰকাৰে ষ্টিক নহয়, তো ক'ত যাব আপোনালোক? মই এটা অনুৰোধ কৰোঁ আপোনালোকক, তো যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে। তো আজি আহিছোঁ জয় আই অসম, জয় জুবিন দা।